চাই দিলো আমি কেছটো নগেন কেনে লাগিল চাই হেল্ল' গাইজ কি খবৰটো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ লগতে ভইচ আছাম ইউটিউব চেনেলৰ শুভেন কাই আৰু লগতে হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা কেছটো নগেনৰ বিষয়ে তো কেছটো নগেন চিনেমাখন চাবলৈ গৈছিলে ডিম্পু বৰুৱা আৰু শুভেন কাই একেলগে আৰু দুয়োজনে সেই চিনেমাখন চাই কিনে কি ৰিভিউ দিছে সৰু ভিডিঅ'টো আমি চাই লওঁ। উপস্থিত আছো ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমাত মোৰ লগত আছে ডিম্পু। আমি চাবা আহিছো কেছটো নগেন। আমি বৰ্তমান ডিম্পু আৰু মই আজি চাম কেছটো নগেন। ক'ত চাম? এতিয়া ৰঙিয়া ডিলাইট চিনেমা হলত পুৰা ফালি দিয়া যাব। তই এতিয়া কিয় আহিছা? এই মানুহ এটা বিচাৰি আছো কি মানুহ? নগেনক নগেনক বহুত জাগাত বিচাৰিলো লাষ্টত এতিয়া পাম চাগে 100%। কি চলি আছে এতিয়া? এতিয়া কেছটো নগেন বুলি চলি আছে না সেইকাৰণে কেছটো নগেন ইণ্টাৰভেল আহিল বৰ্তমানকলৈকে যিমান চালি কেনে লাগছে এইখিনি মানে কি ক'ম আল্টিমেট চিনেমা মানে চিনেমাখন মানে আহক আপোনালোকে একবাৰ চাওক। এনেকুৱা এটা টুইষ্ট মানে CID Pro Max চোৱা যেন লাগিছে মোৰ মানে কমেডি আন লাগছে না থ্ৰিলাৰ আন লাগছে না কেনে লাগছে? মানে কমেডিও আছে থ্ৰিলাৰো আছে আৰু এনেও হিমাংশু প্ৰসাদ দাস চিনেমা জানে আৰু আপোনালোকে মানে বৰবাদ নহয় টাইমটো। নগেনক বিচাৰি পালি না? এতিয়া পোৱা নাই আইডিয়া হোৱা নাই কোন নগেন একচুৱেলি। চাই দিলো আমি কেছটো নগেন কেনে লাগিল চাই। সঁচাকে মজা একদম অলপো বুন নালাগে আপোনালোকে আহিব চাব কেছটো নগেন।